আমেৰিকা ইজৰাইলৰ দুখনকৈ ভয়ংকৰ যুদ্ধত ইজৰাইলী নেতা আয়াতুল্লাহ আলী খামেনিৰ পৰিয়াল সহিত মৃত্যু, যাৰ পাছতেই জীৱিত পুত্ৰ আয়াতুল্লাহ মুস্তফা খামেনিৰ বিশেষ ঘোষণা। ফেব্ৰুৱাৰীৰ ভয়ংকৰ বিস্ফোৰণত নিজৰ পিতৃ পৰিয়ালৰ সদস্য আৰু অন্যান্য ইৰাণী লোকসকলক হত্যাৰ বাবে যিসকল দায়ী তেওঁলোকক প্ৰতিশোধ লোৱাৰ কথা ইংগিত দি ইৰাণৰ বৰ্তমানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মুস্তফা খামেনিয়ে শনিবাৰে কয়, এনে হত্যাকাৰী লোকসকলৰ বিচনাত সহজ মৃত্যু হ'ব নোৱাৰে। এক্স হেণ্ডেলৰ ইৰাণৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যম ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিঙৰ এটা বাৰ্তাত কনিষ্ঠ খামেনিয়ে কয় যে শেহতীয়া সংঘাতত হোৱা হত্যাকাণ্ডৰ প্ৰতিশোধ তেওঁৰ বা তেওঁৰ আন কোনো বিষয়াৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ কয়, আমি ইয়াত থাকোঁতেই বা নাথাকোঁতেই প্ৰতিশোধ লোৱা হ'বই। তেওঁ লগতে কয় যে ইৰাণত দেশখনৰ নেতা আৰু সাধাৰণ লোকৰ হত্যাৰ সৈতে জড়িত অপৰাধীসকলৰ এখন তালিকা তেওঁলোকে প্ৰস্তুত কৰিছে। তেওঁ লগতে সকীয়াই দিয়ে যে এই লোকসকলৰ অন্তিম পৰিণতি সুখৰ নহ'ব। মুজফ্ফাই কয়, অতি শীঘ্ৰে সমগ্ৰ বিশ্বৰে স্বাধীন আৰু মুক্ত আত্মাবোৰে প্ৰত্যেকেই এই প্ৰতিশোধৰ একোটা অংশ হৈ পৰিব আৰু শেহতীয়া দুখনকৈ যুদ্ধৰ শ্বহীদসকলৰ হত্যাকাৰীসকল আৰু আমাৰ নেতৃবৃন্দক হত্যাকাৰীসকলৰ বিৰুদ্ধে এটা স্বৰ্গীয় অভিযানত তেওঁলোক যুক্ত হ'ব। উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হুমকি প্ৰদান কৰাৰ সময়তেই মুজফ্ফাৰ তেওঁৰ বিৰুদ্ধে ইৰাণে হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰতিক্ৰিয়া তাৎপৰ্য হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক, ডি নিউজ।